Hello everyone, welcome back to my channel. আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিবলৈ চেষ্টা কৰিছো গতিকে স্কিপ নকৰি মোৰ ভিডিওটো চাবলৈ চেষ্টা কৰক আজি এতিয়া মই পুৰা উলাই মেলি পুৰা ৰেডি হৈ আছো সো এতিয়া জেগাটাত গৈ আছো সোনাপুৰত যাম আৰু সোনাপুৰত কোন জেগাত গৈ আছো ক'ত গৈ আছো এতিয়া আপোনালোকক নকওঁ মোৰ লগত লগৰ এটা যাব প্ৰথমে তাৰ ঘৰত গৈ তাক পিক আপ কৰি লওঁ দেন মই আপোনালোকক কৈ আছো আজি ক'ত গৈ আছো আৰু কি কৰো গুটেখিনি দেখাই আছো Actually, মই তাত গৈ আজি একো নকৰো তাতে এটা প্ৰগ্ৰাম আছে সো কি প্ৰগ্ৰাম হয় কি নহয় গুটেখিনি আপোনালোকে পিছত গম পাব সো মই তাতে গৈ আপোনালোকক গুটেখিনি প্ৰগ্ৰামটোত কি হৈ আছে কি নহৈছে গুটেখিনি ভালকৈ দেখাবলৈ ট্ৰাই কৰিম গতিকে চাই থাকক লেটস ষ্টাৰ্ট দা ব্লগ Actually, মোক কৰবালে যোৱাৰ টাইমত কাপোৰৰ কোন প্ৰবলেম হয় কোনটো পিনিম কনফিউজ হৈ যাও সো এটো পিনি আছিল প্ৰথম ব্লগটো ষ্টাৰ্ট কৰাৰ আগত এটা খুলি দিলো এটা কাৰণে দেখাই লৈছো আপোনালোকে ভাবিব নহয় আকৌ ইটো কি হলে এটো পিনি পেলে ভিডিওটো ষ্টাৰ্ট কৰিছিল ইসাকে বেলেগ দিনা এনে ফাকি মাৰিছলে আইব সো একচুয়ালি মই ফাকি মৰা নাই এটো মই পিনি পেলে ব্লগটো ষ্টাৰ্ট কৰিছিল এতিয়া এটো পিনি ললো মোৰ মানে শান্তি নহয় সো মই এতিয়া আহি পাই গলো লগৰটোৰ ৰুমত এই তো টপা এ আমাৰ টপা তুমি আৰু লিজা টপা পইচা মই কৈ আছো আজি সোনাপুৰ সো এতিয়া এটা বস্তু দেখাইছো আপোনালোক নতুন সো গাইস আমাৰ মাজত আমাৰ ফ্যামিলি মেম্বাৰ আহি গল নতুন ড্ৰোন এইবলে বহিষ্ট লৈছে মোৰ ফ্ৰেন্ড হি বহিষ্ট সো এখন নতুনকে লৈছে সো আমি ইয়াৰ পৰা পাৰ্টিটো খাব লাগিব খোৱা হোৱা নাই সো আজি আমি গৈ আছো এটা জায়গাত কোট গৈ আছো আৰু কি আছে তাত গুটেখিনি বহিষ্টই গৈ আছে ই আছে মোৰ লগত সো কৈ দিয়া না নমস্কাৰ সকলোলে একচুয়ালি আমি বহুত ধুনীয়া জায়গাটালৈ গৈ আছো আজি জায়গা মানে কি আজি শো এটা আছে বহুত ডাঙৰ ফ্যাশন উইকেন্ড এটা আছে সোনাপুৰত স্প্ৰিং ভেলি বুলি কয় আপোনালোকে হয়তো জানে চাগৈ স্প্ৰিং ভেলিত গৈ আছো এন্ড আপোনালোকক দেখাম চালিয়া মডেলস এন্ড অল সব বাহিৰৰ পৰা অহা ডিজাইনাৰ্স একচুয়ালি শো টু বেসড অন ডিজাইনাৰ্স হয় ডিজাইনাৰ্স সকলে নিজৰ ক্ৰিয়েটিভস মানে তেওঁলোকৰ ড্ৰেছ এন্ড অল শোকেস কৰিব সো ইটস এ ফ্যাশন উইকেন্ড সো আপোনালোকে দেখিব পাবো একদম ৰঙিন এভৰিথিং ষ্টেজ অন অল আউটসাইড ষ্টেজ হয় মানে বাহিৰত আছে ষ্টেজটো বহুত ভাল লাগিব তাতে ভাবিছো কি নতুন ড্ৰোনখন তাতে টেষ্ট শটটাও লম সো তাতে লৈ যাম আপোনালোকক দেখাম কেনেকৈ কি কৰিছো কোন আছে কোন নাই সো ওয়েট কৰক দেখাইছো সো ই মোৰ মুন্ডি সুন্ডি সব উঠাই দিলে বে সো আপোনাৰ ড্ৰোনৰ আজি শট দেখাব ট্ৰাই কৰিম মোৰ চেনেলত যদি হয় যদি নহয় আৰু কেতিয়াবা পিছত দেখাম কাৰণ ড্ৰোনখন আমাৰ লগত থাকিবই কাৰণ ই নতুনকে লৈছে চলাবলৈ ভালকে শিকা নাই অলপ ভয় কৰি আছে হলেও আমি ট্ৰাই কৰিম ৰাস্তাত যাওঁতো অলপ যদি পাৰো শট দেখাবলৈ ট্ৰাই কৰিম আৰু এটা কথা বহিষ্ট হৈছে একদম বহুত এজন ভাল ফটোগ্ৰাফাৰ সো আপোনালোকে যদি কেতিয়াবা ওয়েডিং বা এনেকুৱা ধৰণৰ আপোনালোকৰ শ্বুটৰ কাৰণে যদি কন্টেক্ট কৰিব বিচাৰে তেন তাৰ লগত কন্টেক্ট কৰিব পাৰে তাৰ ফেসবুকৰ নাম হৈছে বহিষ্ট দাস আৰু ইনষ্টাগ্ৰামতো বহিষ্ট দাস বুলি আছে আৰু ফেশন ষ্টেট বুলি সাৰ্চ কৰিলে আপোনালোকে তাক পাব ইনষ্টাগ্ৰামত সো ফটোগ্ৰাফি হক এতিয়া আৰু নতুনকে ড্ৰোনো আহি গৈছে দেন ওয়েডিংৰ কাৰণে হক শুটিংৰ কাৰণে হক যদি তাৰ ড্ৰোনটো আপোনালোকে ইউজ কৰিব বিচাৰে দেন ইউজ কৰিব পাৰে দেন বাকিখিনি তাৰ লগত পাতি ল'ব ডাইৰেক্ট কন্টেক্ট কৰি দেন একদম পুৰা আমি ৰাস্তাত সো আহি পেলাই এতিয়া পাই গলি জোৰাবাটত ৰখি আছো মোৰ লগৰকেইটা পোৱাহি নাই সিহঁতে পিছত থাকি আহিলে একচুয়ালি আমি ড্ৰোনটো অলপ উৰাম বুলি ভাবিছিলো কিন্তু নহব কাৰণ পুৰা আন্ধাৰ হৈ গ'ল এতিয়া ড্ৰোন উৰুৱাটো একদম পসিবল নহয় যদি আমি শট গৈ পাৰো অলপ ড্ৰোন শট দেখাব ট্ৰাই কৰিম আজি আপোনালোকক সো এটা গৈ আছো একদম শট গৈ পেলাই আপোনালোক লগ পাইছো চাই থাকক পুৰা গাড়ী আপ ডাউন কৰি আছে মই ইয়াত ৰখি আছো ৰাস্তাৰ কাষত ইহঁতি আহি আছে ভয়েসটো চাগে আপোনালোকে নুশুনিব ভালকে মোৰ সো একদম ডাইৰেক্ট শট গৈ লগ পাম আৰু শটো চাগে মই বেছি কথা ক'ব নোৱাৰিম কাৰণ তাতো পুৰা মিউজিক সিস্টেম পুৰা ফুল ভলিউমত বাজি থাকিব সো মই যিমানখিনি পাৰো দেখাই যাব ট্ৰাই কৰিম চাই থাকিব ব্লগটো আমি আহি পাই গলো শট এতিয়া জাস্ট বাইক কিটা পাৰ্ক কৰি লৈ ফেলে আৰু এফালে দেখাই আছে আপোনাক কি ধুনীয়া ভাইব চাওক আউটডোৰ ষ্টেজ মজা লাগিব সো চাই গুটে দেখাই আছে আজি আপোনাক চাই থাকক Little easy one I would ask, which we all are into brands and especially the sports brand. So the question is, which brand is
গোটেই শ্ব'টোৰ আমি এটা ড্ৰোন শ্বট আপোনালোকক দেখাই চাই থকা আমাৰ ড্ৰোন উৰিব লৈছে ভৱিষ্যত আছে ড্ৰোন উৰাব দেন আমি চাবলৈ ৰেডি নিউ ড্ৰোন শ্ব'ট উৰি আছে এয়া তো শ্ব'টো চোৱা হৈ গ'ল শ্ব' চাই আমি এতিয়া ইয়াত আহি পূৰা বেগ পূৰা ফটোশ্বুট কৰি আছোঁ চাৰাংগ পূৰা প'জ দি আছে মই দিলোঁ দীপদাই দিলে বহিছে পূৰা ফটো উঠাই আছে চ' এতিয়া চাৰাংগ শ্বুটটো কৰি লওক দেন আমি ইয়াৰ পৰা ওলাম দেন ওলাই গৈ চাগে বাহিৰত কিবা খাই ল'ম দেন তেতিয়া আপোনালোক লগ পাই আছোঁ চাই থাকক চাই আহি পাই এতিয়া যোৰাবাটত টিটবিট হোটেলত আমি এতিয়া ভাত খাবৰ কাৰণে সোমাইছোঁ ভাতটো খাই লওঁ দেন আজি মই ফাৰ্ষ্ট টাইম এক্সপালছ চলাইছোঁ চ' এইখন এক্সপালছ তাকো ৰাতি যোৰাবাটৰ ৰাস্তাত চিৰিয়াছলি বহুত মজা নাইচ এক্সপিৰিয়েঞ্চ 10 to 10 দিম মই পইণ্ট চিৰিয়াছলি কমফৰ্টেবল বাইক টেষ্টিং চলিছে টেষ্টিং কেনেকুৱা মজা নে গুলি
পুৰা মিঠাই খাই লওঁ দিব্লুদা হেল্ল' হেল্ল' আজি বহুত ভাল লাগিছে আশিষে ড্ৰাইভ কৰিছে মই বহিছো আই ফিল লাইক কি মই আকাশত উৰি আছো নাইস এক্সপেৰিয়েন্স থ্যাংক ইউ দিব্দা কেনেকুৱা তোমাৰ ফিলিংছ কোৱা কি খাই আছা চামুচ ভাঙি গৈছে না চামুচ খাই আছো চামুচ ভাঙি গৈছে আমি মানে দোকানদাৰক সুধিছো কি সুধিছিলো কৈ দিওঁ কি সুধিছিলো কৈ দিওঁ কি মানে তোমাক মিঠাইটো দিব কি নাই দিম বুলি দাদাই ক'লে এইবিলাক মিঠাই মোৰ খাই লওঁ টেষ্ট কৰি চাওঁ মজা So guys, মই ভিডিঅ'টো যেতিয়া আপলোড কৰিম তেতিয়া ডিব্লুদাৰ যিটো ৰাউণ্ড আছিলে ডিব্লুদাৰ ড্ৰেছখিনি আজি আপোনালোকে দেখিব ডিব্লুদা হৈছে ফেশ্বন ডিজাইনাৰ কষ্টিউম ডিজাইন কৰে চ' ডিব্লুদাৰ ৰাউণ্ডটো মই একদম ধুনীয়াকৈ নাম চাম লিখি আপোনালোকক দেখাম চ' চাব আৰু ডিব্লুদাৰ যদি কেতিয়াবা কণ্টেক্ট কৰিবলগীয়া হয় আপোনালোকে কষ্টিউমৰ কাৰণে শ্বুটিঙৰ কাৰণে হওক ডেছক্ৰিপশ্যনত দি দিম ডিব্লুদাৰ কণ্টেক্ট নাম্বাৰ হওক এড্ৰেছ হওক গোটেইখিনি দি দিম আপোনালোকে কালেকশ্যনখিনি চাব কেনেকৈ পালে জনাব অ'কে মই ডিব্লুদাৰ ইনষ্টাগ্ৰাম আইডি আৰু যিটো ফেচবুক আইডি হয় মই ডেছক্ৰিপশ্যনত ৰাখি দিম চ' আপোনালোকে চাব ক'ত যোৱা অ'কে দোকান বন্ধ কৰিব হৈছে খাই লওঁ দেন যাওঁ ভাতটো খাব লাগিব খুৰা গুড নাইট খুৰা অঁ চিনি পাওঁ আমাৰ পূৰা খোৱা আহি গ'ল খানাটো খাই লওঁ দেন পূৰা চব বিজি খানা খোৱাত চব খানা খোৱাত বিজি মই ভিডিঅ' বনাই আছোঁ মজা নেকি খাই লওঁ পূৰা আহি গৈছে ৰুটি চিকেন वैसे एक बात बोले ये भी आपका बहुत छेड़ते थे जब दूध के लिए पतीला आगे करते थे ना तो हाथ पकड़ लेते थे क्या कर रहे हो कहते चुप रहे आधा किलो दूध ज्यादा डाल दूंगा मजा ना সো এক্সপাল্ট চলালো এক্সপিৰিয়েঞ্চ মজা থেংক ইউ ব্ৰ বাইকটো দিয়াৰ বাবে চলাবৰ কাৰণে মানুহটো ফেচটো ধৰিব পৰা নাই অকণমান ধৰিব পাই দিওঁ থেংক ইউ সো গাইজ আমি শ্ব' চাই খানা পিনা খাই আহি এতিয়া ঘৰ পাই গ'লোঁ জেকেটটো খুলিলোঁ বাকী ড্ৰেছ চেঞ্জ কৰা নাই ড্ৰেছটো চেঞ্জ কৰি লওঁ ফ্ৰেছ হৈ লওঁ দেন শুই যাব লাগিব চ' আজিলৈ গাইজ এইটো ভিডিঅ' ইমানতে কমপ্লিট কৰিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব বাৰী ষ্টেচন টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল বাই বাই